গাইজ নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ব্লগলে। কি খবৰ আপোনালোকৰ? খবৰ চাগে নিশ্চয় ভাল আৰু মোৰো ভালেই। ওলাই থকা দেখি ভাবিছে চাগে ক'ত যাওঁ। আজি আমি গৈ আছো মোৰ হাজবেণ্ডৰ ভকতৰ ঘৰলে, মানে আমাৰ ভকতৰ ঘৰলে। তেওঁ ল'ৰা এটা জন্ম হৈছে, সেইকাৰণে অসমীয়া সমাজত কিছুমান নিয়ম আছে, তাকে আজি নিয়ম কৰিছে। ভাবিলোঁ আমি গৈ আহোঁ তাৰ পৰা। আমাৰ অসমীয়া নিয়মত ক'ব গ'লে কচুজাল পাতিছে, তাকে ভাবিলোঁ আমি যাওঁ। যিহেতু আমাৰ ভকত হয় সেইকাৰণে যাবই লাগিব। তেতিয়াহ'লে আপোনালোকক যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক শেষলৈকে, আৰু শেষত আপোনালোকে জনাবলৈ নাপাহৰিব যে কেনে লাগিল। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া হাজবেণ্ড আৰু ছোৱালী গ'লেই, মই অকণমান ৰৈ দিছোঁ। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইফালে মই ঘৰৰ তলা লগাই ল'লোঁ, যিহেতু ক'ৰবাত গ'লে ঘৰ অকলশৰীয়া মানুহ, সেইকাৰণে তলাটো লগাই যাব লাগিব। আৰু এয়া দেখিছেনে ঘৰৰ অৱস্থা কি হৈ আছে মানে এতিয়া ফাগুন মাহ যিহেতু, আৰু যিমান সাৰিলেও গছৰ পাতৰ অৱস্থা একেই হৈ যায়। সেইকাৰণে আমাৰ ঘৰৰ মানে কিনাৰে বহুত গছ আছে যে, সেইকাৰণে যিমান সাৰিলেও একে অৱস্থা হৈ যায়। আমাৰ দুজন পালেগৈ চাগে, মইহে যাব পৰা নাই এতিয়ালৈকে। তেতিয়াহ'লে আমাৰ গাঁৱৰ ৰাস্তাটো এনেকুৱাই বৰ্তমান, মানে অলপমান দূৰ গ'লে পকা ৰাস্তা পায়। তেতিয়াহ'লে ময়ো সোনকালে যাওঁ, ময়ো সোনকালে গৈ থাকোঁ। তেওঁলোক বহুত দূৰ পালেগৈ চাগে, মই অলপমান পিছত লগ পাই আছোঁ। এতিয়া মই গৈ আছোঁ, পোৱাগৈ নাই বৰ্তমান। ঘৰ আহি পালোহি, কিন্তু তাত ভিডিঅ' কৰা নহ'ল। ইফালে অথনি নিওঁতে বাপেকে নিলে, আৰু এতিয়া মোৰ লগত আহিছে ছোৱালী এইজনী। অনো হাই কৈ দিয়া, বাবা চাইছে, বাবা বাবা। হে গাইজ, মই একেবাৰে আপোনালোকক লগ পাইছোঁ ৰাতি। এতিয়া সময় হ'ল 8টা, মানে 9টাই বাজিলে। মই এতিয়া খানা বনোৱাত বিজি হৈ আছোঁ, মানে অকণমান আগত আহিছোঁ খানা বনাবলৈ, কাৰণ ঘৰত কোনো নাছিলে, মই অকলে আছিলোঁ। সেইকাৰণে মই কোনো নহালৈকে নবনাওঁ একো। আৰু মই এতিয়া ভাত পাতিয়ে দিলোঁ। মই ভাত পাতি থৈছোঁ আৰু ইফালে চব্জি কাটি আছোঁ। The next morning. Hey guys, good morning. আৰু মই আপোনালোকক লগ পাইছোঁ একেবাৰে পিছদিনাখন, কাৰণ কালি আৰু ভিডিঅ' কৰা নহ'ল। সেইকাৰণে ভাবিলোঁ পিছদিনাখন মই আপোনালোকক এতিয়া লগ পাইছোঁ। এতিয়া মই কাম কৰি আছোঁ, কাৰণ ৰাতিপুৱা সময়ত ঢেৰ কাম থাকে। সেইকাৰণে কালি যে দেখাইছিলোঁ আমাৰ পদূলি মুখখন, এয়া চাওক আজি সাৰিলোঁ, কিন্তু আকৌ পিছবিলালৈ একে অৱস্থা হৈ যায়। মই কামখিনি কৰি লওঁ, তেতিয়া আপোনালোকক অকণমান পিছত লগ পাই আছোঁ। আপোনালোকক মই লগ পাইছোঁ একেবাৰে পাকঘৰত। আজি মই বনাবলৈ লৈছোঁ এইখিনি, চাওকচোন। এইখিনি হ'ল আমলৰি পৰুৱা, মানে আমলৰি টোপ।
এইখিনি আজি ঘৰতে ভাঙিছিলে, অকণমান ওলালে আৰু তাৰ বাবে মই লৈছোঁ এটা ডাঙৰ সাইজৰ পিঁয়াজ। যিহেতু ইয়াত বেছিকৈ পিঁয়াজ দিলে খাই বেছি ভাল লাগে, সেইকাৰণে মই ডাঙৰকৈ এটা পিঁয়াজ লৈছোঁ। আৰু এইখিনি আমাৰ ফালে আমৰলি পৰুৱা বুলি কয়, আপোনালোকৰ ফালে কি কয় জনাবচোন, আৰু কোনে কোনে খাই ভাল পায় বাৰু। মইতো ভাল পাওঁ খাবলৈ, আমাৰ ঘৰৰ সকলোৱে ভাল পায়, সেইকাৰণে ভাবিলোঁ আজি বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ কেনেকৈ বনাওঁ মই। আৰু মই ইয়াত কিবা কিবি কেইটামান ব্যৱহাৰ দিম, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষৰলৈকে। আৰু তেতিয়াহ'লে ব'লক মই বনাবলৈ ষ্টাৰ্ট কৰোঁ। এতিয়া তেলখিনি মোৰ গৰম হৈ গ'ল। প্ৰথমে মই গেছটো ল' কৰি লৈছোঁ। তাৰপিছত ইয়াতে মই প্ৰথমতে অকণমান হালধি দি দিছোঁ। তাৰপিছত মই এই টোপখিনি ইয়াতে দি দিম। পিঁয়াজটো মই আগে দিয়া নাই, কাৰণ এইটো ফটককৈ জ্বলি যায় মানে পিঁয়াজখিনি সোনকালে জ্বলি যাব। সেইকাৰণে মই পিঁয়াজখিনি আগত দিয়া নাই, পিঁয়াজখিনি মই অলপমান পিছত দিম। এইখিনি মই এনেকৈ অকণমান সময় ভাজি ল'ম। এতিয়া ইয়াতে পিঁয়াজখিনি দি দিছোঁ। এনেকৈ পিঁয়াজখিনি দি মই অলপ সময়ৰ কাৰণে ভাজি ল'ম। এইখিনি মোৰ এতিয়া হৈ গৈছে, আৰু ইয়াতে মই এতিয়া ডিম এটা দিম। ইয়াতে ডিমটো দি দিলোঁ। এতিয়া ডিমটো দি মই ধুনীয়াকৈ ভাজি ল'ম। এতিয়া এইখিনি গেছৰ ফ্লেমটো অকণমান হাই কৰি দিওঁ, কাৰণ সোনকালে সিজি যাব তেতিয়া। এইখিনি আৰু মোৰ হৈয়ে গ'ল। এইখিনি মোৰ ৰেডি হৈ গ'ল। A few moments later. হে গাইজ, গুড ইভিনিং। ৰাতিপুৱাৰ পৰা কালিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিও শেষ কৰিব পৰা নাই। সেইকাৰণে ভাবিলোঁ আৰু দিনটো কিনো দেখুৱাম, একেখিনিকে বনোৱা, সিজোৱা, খোৱা বোৱা, ধোৱা, সেইখিনিকে তাকে বোলো কিনো ভিডিঅ'টোত বিশেষ আপোনালোকক একো দেখুৱাব নোৱাৰিলোঁ। যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ, কাৰণ ছোৱালী লৈ পিনে অকণমান দিগদাৰো হয় দেখুৱাবলৈ, ভিডিঅ' কৰিবলৈ। সেইকাৰণে যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ আপোনালোকক দেখুৱাবলৈ। মই ডেইলি লাইফ অকণমান দেখুৱালোঁ, শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে সামৰিছোঁ। বা